Hey guys, welcome back to my YouTube channel Mr. and Mrs. Borman. আশা কৰোঁ আপোনালোক সকলোৰ ভাল আৰু মোৰো ভাল। এতিয়া মই উন্নতি ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি দেখুৱাম মই কেনেকৈ থাকোঁ দিনটো মানে কি কৰি থাকোঁ মোৰ ডেইলি লাইফষ্টাইল দেখুৱাই আছোঁ আৰু আজি চাই থাকক মোৰ লগতে থাকক ব্লগটোৰ লগত। এয়া মোৰ পূজা দিয়া হৈ গ'ল। মই ইয়াতে এনেকৈ পূজা কৰোঁ যিহেতু আমিতো নিজৰ ঘৰ নহয় কোৱাৰ্টাৰহে হয়, তো ইয়াতে আমি এনেকৈ পূজা দিওঁ। ইয়াতে এনেকৈ লগাইছোঁ আৰু ঠাই নাই যিহেতু ঠাই একদম কম, ইয়াতে এনেকৈ পূজা দিছোঁ। কেনেকুৱা হৈছে জনাব। আজি বৃহস্পতিবাৰ সেইকাৰণে এইটো ঘট স্থাপন কৰিছোঁ আৰু তাতে অলপ ফল দিছোঁ আৰু অলপ পিছৰ পৰা দেখুৱাম আজি দুপৰীয়া কি হয়, মানে লাঞ্চত কি খাওঁ মেনুখন দেখুৱাই দিম আপোনালোক সকলোকে। চাই থাকিব আৰু মোৰ লগতে থাকক, মোৰ ফেমিলিত এড হওক, এইটোৱে কওঁ আৰু চাই থাকক। যেতিয়া বনাম তেতিয়া দেখুৱাই আছোঁ। এয়া এটা চব্জি বনাম, মানে ৰস টাইপৰ পটল, ঝিঙা, আলু আৰু টমাটো দিম এনেকৈ বনাম, নিৰামিষ হয় যিহেতু। আৰু লগতে ভেন্দি ভাজিম, সেইটো দেখাই আছোঁ। এয়া মই ৰন্ধা বঢ়াই দিলোঁ। আজি বিশেষ একো ৰেচিপি শ্বেয়াৰ কৰিব লগা নাই, তো সেইকাৰণে একেবাৰে হোৱাৰ পিছত দেখাই আছোঁ, কাৰণ আজি নিৰামিষ। গতিকে চাই থাকক। মোৰ ৰন্ধা বঢ়া হৈ গ'ল আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ মই কি বনালোঁ। এইটো হৈছে ভেন্দি ভাজি, এইটো হৈছে পাপৰ, আলু, পটল, এনেকৈ এটা চব্জি। এনেকৈ বনাই খাব বহুত টেষ্টি লাগে, যদিও নিৰামিষ হয়। মই ইয়াতে পিঁয়াজ চিয়াজ একোৱে দিয়া নাই। আৰু এইটো হৈছে ভাত, এইটো ভাত। এতিয়া মোৰ ৰন্ধা বঢ়া চব কমপ্লিট হৈ গ'ল আৰু এতিয়া হৈছে মোৰ ৰেষ্ট টাইম। এতিয়া মই অলপ ৰেষ্ট কৰিম আৰু যেতিয়া ভাত খাম তেতিয়া মই শ্লাড কাটিম। শ্লাডটো মানে তেতিয়া বনাম বিলাহী আৰু তিয়হেদি এটা ধুনীয়াকৈ শ্লাড বনাম, তেতিয়া দেখুৱাম। বাই বাই। এইটো বনাই ল'লোঁ শ্লাড, তিয়হ আৰু বিলাহী দি, এটা জলকীয়া দিছোঁ। এতিয়া খোৱা দোৱা হৈ গ'ল আৰু এতিয়া ৰেষ্ট টাইম। এতিয়া ৰেষ্ট কৰোঁ, পিছত আকৌ লগ পাম আবেলি টাইমত। সন্ধিয়া চাকি পূজা দিয়া কমপ্লিট হৈ গ'ল। এতিয়া চাহ খাম। ইভিনিং টি আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি চাহ খাম। আজি চাহৰ লগত এই খাম আৰু হাজবেণ্ডে লৈ আনিছিলে ডিউটিৰ পৰা আহোঁতে, অফিচৰ পৰা। সেই গাইজ, আজি হৈছে নেক্সট ডে মৰ্ণিং। যোৱাকালি আৰু ৰাতি হৈ গ'ল, ৰাতি ডিনাৰ কৰা এইবিলাক দেখুৱাই নহ'ল। তো আজি নেক্সট ডে মৰ্ণিং। মই এতিয়া একেবাৰে দুপৰীয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আৰু আজিয়ে ব্লগটো শেষ কৰি দিম। এতিয়া মই বনাই আছোঁ নৰসিংহ পাতেৰে এটা ধুনীয়া টেষ্টি কেঁচা আমৰ চাটনি। চাই লওক কেনেকৈ কি দি বনাই আছোঁ। এইটো যিহেতু মই ব্লেণ্ডাৰত বনাম, তো সেইকাৰণে ইয়াতে ব্লেণ্ডাৰৰ কিবাটো দি দিছোঁ। নৰসিংহ পাত, নিমখ, নহৰু আৰু কেঁচা আম কাটি টুকুৰকৈ দি দিছোঁ। এতিয়া এইটো ব্লেণ্ড হোৱাৰ পিছত দেখুৱাই আছোঁ কিমান টেষ্টি লাগে চাটনিটো খাব। এয়া টেষ্টি চাটনি ৰেডি হৈ গ'ল। এনেকৈ বনাই খাবচোন, বহুত টেষ্ট লাগে। আৰু ইয়াতে অকণমান সৰিয়হৰ তেল মিহলাই চামুচেৰে একদম ভালকৈ মিক্স কৰি তাৰপিছত খাব, বহুত টেষ্ট লাগে। এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল আৰু এতিয়া মই মাছখিনি যেতিয়া চব্জিটো হ'ব তেতিয়া মই চব্জিত এৰি দিম। একেবাৰে ফাইনেল চব্জিটো হোৱাৰ পিছত মই দেখুৱাই আছোঁ, কাৰণ মই ঝিঙা, আলু এই তৰকাৰীটো মাছ দি, মানে এটা মাছ ভাঙি দেখুৱাইছিলোঁ, আজি গোটেইকেইটা এৰি দেখুওৱা, সেইটো দিম আৰু একদম হোৱাৰ পিছত দেখুৱাম। এয়া মোৰ চব্জি হৈ গ'ল। এইটো মোৰ চব্জিৰ ফাইনেল লুক। ঝিঙা, আলু, টমাটো আৰু ৰৌ মাছ এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। ৰন্ধা বঢ়া সকলো কমপ্লিট হৈ গ'ল। আজি দুপৰীয়াৰ মেনুত হ'ল আমাৰ এই যে ঝিঙা, আলু এইটো চব্জি মাছেদি, আৰু মাছ ভাজি, আলু ভাজি আৰু পাপৰ পুৰিম, আৰু লগতে টেষ্টি চাটনি। গৰম দিনত এনেকৈ চাটনি খাই বহুত টেষ্ট লাগে। চাটনিটো মই দেখুৱাই দিছোঁ কেনেকৈ বনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি দিব। বাই বাই।